हेलो एवरीवन আপোনালোক সকলোকে মোৰ প্ৰাঞ্জুছ ডায়েৰী চেনেলটোলৈ স্বাগতম জনাইছো আৰু আজি মই ঘৰত নাই আছো মই বাৰ ঘৰত ৰাতিপুৱা আহিলো আৰু অলপ সময় থাকি যামগে আৰু বাক দেখাইছো ভিডিঅ'টো এয়া মোৰ বা হয় আৰু ইয়াত সবে এনেকে ৰ'দতে বহি আছে পিছফালে এয়া বৰ্তা বহি আছে Hey guys, এতিয়া মই আছো বাৰ ঘৰত আৰু আজি বাৰ ঘৰলে মোৰ অহাৰ প্লেন নাছিলে কিন্তু পটককে প্লেন কৰিলো বাৰ ঘৰলে আহো বুলি কাৰণ মোৰ ভাগিন আৰু মোৰ অকণ গাটো বেয়া আছিলে ভাবিলো খবৰ কৰি যাওঁ কাৰণে আহিলো আৰু বাৰহঁতৰ ঘৰত আমাৰ বৰমা আছিলে বৰমা ঢুকুৱা প্ৰায় এবছৰ হ'ল বৰমাৰ ফটো আপোনালোকক দেখাম আৰু বৰমা মানে এনেকে ডক্টৰ আব্দুল কালামৰ পৰা তেখেত পুৰস্কাৰ প্ৰাপ্ত হয় এয়া হৈছে বৰমা আছিলে বাৰ শাহু আৰু আমি বৰমা বুলিয়ে মাতিছিলোঁ বৰমাৰ নাম আছিল অঞ্জলি দাস তেখেতে 2004 চনত ডক্টৰ আব্দুল কালামৰ পৰা ৰজত কমল বঁটা লাভ কৰিছিল তেখেতৰ চুটি কথা ছবি সত্ৰাধিকাৰ কাৰণে as a best producer and best director আৰু এই কথা ছবিখনৰ গীতৰ সুৰ আৰু কথা আছিলে অঞ্জলি দাসৰে অৰ্থাৎ বৰমাৰ আৰু এই গীতটি পৰিৱেশন কৰিছিলে ডক্টৰ ভূপেন হাজৰিকাদেৱে আৰু এইখিনি সম্বৰ্ধনা পত্ৰ ধুনীয়াকৈ সজাই ৰাখিছে বাহঁতৰ ঘৰত আৰু বৰমাই কিতাপ পঢ়ি খুব ভাল পাইছিলে এইখিনি তেওঁ পঢ়া কিতাপখিনি এতিয়াও সংৰক্ষণ কৰি ৰাখিছে তেওঁ নিজে কিতাপ লিখিছিল আৰু কিতাপ পঢ়িও বহুত ভাল পাইছিলে তেওঁ সংগীত চৰ্চাও যিহেতু কৰিছিলে এইখন হ'ল তেওঁ ব্যৱহাৰ কৰা হাৰমনিয়ামখন আৰু এই মেডেল দুটা হৈছে বেষ্ট ডাইৰেক্টৰ আৰু বেষ্ট প্ৰডিউচাৰ হিচাপে লাভ কৰা মেডেল দুটা এয়া হ'ল মোৰ ভাগিন অদি তোমাৰ স্কুলৰ নামটো কৈ দিয়া মোৰ নামটো কৈ দিয়া নমস্কাৰ মাই নেম ইজ সৰিজিকা ইছক আৰু তুমি কোন ক্লাছত পঢ়ি আছা KG1 আৰু তুমি গা ভাল পাইছা না এতিয়া পাইছা তাই অলপ গা বেয়া আছিলে কাৰণে ভাবিলো অলপ ঘৰতো ফ্ৰী আছিলো কাৰণে তাই খবৰ কৰি গলোহি এতিয়া মই বাহিৰতে বহি আছো আৰু মোৰ লগত আছে এয়া পপি এনে মীনাক্ষী হয় বহুত দিনৰ মূৰত লগ পাইছো আমি দুজনী বিয়াৰ আগত মানে মই আহোঁতে বহুত লগ পাওঁ কথা পাতো এনেকৈ ভাল লাগিছিলে ন সেই দিনবিলাক আৰু যে আমি যে পাৰ্কত যে গৈছিলো মনত আছে নে আছে বাৰ ঘৰো মানে শিৱসাগৰে হয় আৰু শিৱসাগৰ বেছিভাগ মই পপিৰ লগতে ফুৰিছিলো বুলি ক'ব পাৰি বিয়াৰ আগতে সঁচাকে বহুত ভাল লাগিছিলে ময়ো যাওঁ প্ৰাঞ্জুহঁতৰ ঘৰলৈ মানে বৌহঁতৰ ঘৰলৈ থাকিবলৈও যাওঁ তাইৰ লগতে দিনবোৰ কটাওঁ ইমান ভাল লাগে বহুত আমাৰ কথা শেষেই নহয় ন বহুত ভাল লাগে চিনেমাৰ কথা ইটো সিটোকে পাতিয়ে থাকো আৰু চিনেমা চাব যে গৈছিলো ভাস্কৰ জ্যোতি হলত হয় নে সেইবোৰ দিন মানে এতিয়া মিছ কৰো আৰু সঁচাকে দেই আৰু তাইৰো এটা ইউটিউব চেনেল আছে মীনাক্ষী বুলি অসমীয়া মীনাক্ষী বুলি মোৰ চেনেল এটা আছে তাত মোৰ ছোৱালীজনীৰ ভিডিঅ'বিলাকো দি থাকোঁ আৰু ব্লগছ বনাই থাকোঁ মই অলপ আৰু মানে কি য'ত ফুৰিবলৈ যাম মানে এতিয়া ৰিচেণ্টলি ষ্টাৰ্ট কৰিছোঁহে আৰু ব্লগছবিলাক বনাওঁ আৰু এতিয়া শিৱসাগৰত আছোঁ যেতিয়া ইয়াৰে কৰোঁ আৰু ফিউচাৰত মই থাকোঁ একচুৱেলি মই গুজৰাটত থাকোঁ তাৰ ব্লগছবিলাক বনাম বুলি ভাবি থৈছোঁ তাত য'ত ফুৰিবলৈ যাওঁ যি কৰোঁ দেখাম বুলি ভাবিছোঁ আপোনালোকে চাব আপোনালোকে মৰম দিব আশীৰ্বাদ দিব তেতিয়া নিশ্চয় ভিডিঅ'বোৰ বনাবলৈ উৎসাহ পাম আগ্ৰহী হ'ম ঠিকেই তাই ইমান ধুনীয়াকৈ কৈ দিছে কথাবোৰ তাই মানে শিৱসাগৰ আছিলে তাই বিয়া হৈছে গুজৰাটলৈ আৰু আপোনালোকে তাইৰ চেনেলটো চাব আৰু তাইৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব
এইজনী তাইৰ টিকলিজনী খেলি আছে আমি হাই কৈ বাহিৰতে দিয়া, হাই বহি কৈ আছোঁ দিয়া, হাই কৈ দিয়া, হাই কৈ দিয়া। এইজনী আজি খানাত কি বনাইছা এয়া মাছ ফ্ৰাই কৰিছোঁ মাছৰ কালিয়া বনাম আৰু মাংস ড্ৰাই ফ্ৰাই অঁ আজি খোৱাবা আৰু তেনেহ'লে মোক আৰু আমি এতিয়া খাই লওঁ এই গাইজ খাই বৈ ল'লোঁ আজৰি হ'লোঁ আৰু এতিয়া যাওঁগৈ মিষ্টাৰ ৰখি আছে টাউনতে এইখন বেটেৰী ৰিক্সাতে যামগৈ চবকে ক'লোঁ আৰু বাই বাই বুলি এই যাওঁ বাই বাই অকণ আগবঢ়াই দিবি তই এইখিনিতে বাই পাছতে ঘৰ সেইকাৰণে এইখিনিতে পামেই বেটেৰী ৰিক্সা অঁ আহিম ভালকৈ যাবি এইখন ঠিক আছে গাড়ীৰ কাৰণেই আৰু ৰৈ আছোঁ বেটেৰী ৰিক্সাতে যাম বেটেৰী ৰিক্সাৰ কাৰণে ৰৈ আছিলোঁ কিন্তু টাউনতে আছিলে কাৰণে এয়া দিবলৈ পাই গ'লহি চবেই কথা পাতি লৈছোঁ এতিয়া ঘৰতে যামগৈ আৰু এয়া পপিয়ে মানে ছোৱালীজনী শুৱাব গৈছিলে সেইকাৰণে তাই ওলাই আহিব পৰা নাছিলে এতিয়া ওলাই আহিলে আৰু তাইৰ যিটো চেনেলৰ কথা কৈছিলোঁ সেইটো মোৰ ভিডিঅ'টোত মই ডেছক্ৰিপশ্যন বক্সটোত লিংকটো দি দিম আপোনালোকে লিংকটো চাব আৰু ভাল লাগিলে ছাবস্ক্ৰাইব আৰু চেনেলটো যদি চাই ভাল পায় প্লিজ তাইৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু এতিয়া আমি গৈ থাকোঁ আৰু ঘৰলৈ আৰু ঘৰলৈ আহোঁতে অলপমান পাচলি বজাৰ কৰি ল'লোঁ তাৰে অকণমান ভিডিঅ' কৰি ৰাখিলোঁ বজাৰখন কোনে কোনে চিনি পাইছে কমেণ্ট বক্সত জনাবচোন এই গাইজ ঘৰ আহি পালোহি আৰু আজিৰ ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে প্লিজ কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব আৰু মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব ঠিক আছে পুনৰ এটা নতুন ভিডিঅ' সৈতে আপোনালোকক লগ পাম আজিলৈ আহোঁ